Hi viewers, welcome back to my YouTube channel. तो আজি মই বহুত দিনৰ মূৰত মটো ব্লগিং কৰিম সেটআপটো বহুত দিনৰ মূৰত কৰিলো তো বহুত দিন মই মটো ব্লগ কৰা নাছিলো সো আজি এনে টেষ্ট কৰাৰ কাৰণে মই মটো ব্লগটো ষ্টাৰ্ট কৰিলো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু বেল লাগিলে কমেন্ট কৰি দিব তো মই আজি বাইকখন জাস্ট সাৰ্ভিসিং কৰি আনিলো মই যেটো ডিলাৰশিপৰ সাৰ্ভিসিং আছিল ফ্ৰী সাৰ্ভিসিং তিনিটা আছিল সো তিনিটা সাৰ্ভিসিং মই ফ্ৰীতে কৰিলো আগতে তো আজি বেলেগত এক্সট্ৰাকে মই সাৰ্ভিসিংটো কৰিলো কাৰণটো হ'ল সৰি গাইস কেমেৰা এংগলটো কেনেকৈ হৈছে মই এতিয়া চোৱা নাই নাজানো তো আপোনালোকে ক'ব পিছত কম মই তো কাৰণটো হ'ল মই বেলেগত সাৰ্ভিসিং কৰা কাৰণটো হ'ল মানে যেটো ডিলাৰত বাজাজ ডিলাৰত অনলি বাজাজৰ ইঞ্জিন অইলটো ইউজ কৰিব পাৰে তো বেলেগ ইঞ্জিন অইল এভেইলেবল নাথাকে তো সেইকাৰণে মই বেলেগ গেৰেজত মানে সাৰ্ভিসিংটো কৰি ললো সাৰ্ভিসিংত অইল ফিল্টাৰ চেঞ্জ কৰিলো আৰু মটুলৰ ইঞ্জিন অইল ইনষ্টল কৰিছো মই মটুলৰে ইউজ কৰি বেছিভাগ আৰু এয়াৰ ফিল্টাৰ চেঞ্জ কৰিছো অইল ফিল্টাৰ এয়াৰ ফিল্টাৰ আৰু ইয়াত আগৰ এইটো ব্ৰেকটো কিবা এটা প্ৰব্লেম হৈ আছিল সো বাকেটটো চেঞ্জ কৰিলো ব্ৰেকৰ আৰু সিট হাইটটো দুটা হাফ মই আপাৰত নিছো সো আপোনালোকে চাই থাকক মই আপোনালোকক দেখুৱাই আছো লুকটো এতিয়া অলপমান চাওঁ আগুৱাই বহুত দিনৰ মূৰত আহিছো তো অলপ আগুৱাই চাওঁ কিমান দূৰ যাওঁ চাই লওঁ আজিপিনে মই বেছি দূৰ নাযাওঁ আৰু জাষ্ট আজি চেকআপ কৰাৰ কাৰণে মই জাষ্ট ইফালে আহিছিলোঁ তো ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম তো ইয়াৰ পৰা মই ঘূৰি দিওঁ নেক্সট ভিডিঅ' আহি আছে মাইলেজ টেষ্ট কৰি দেখুৱাই আছোঁ আপোনালোকক চ' মাইলেজটো কিমান দিয়ে BS7 2024 মডেল বাইকখন বহুত লেতেৰা হৈ আছে মই বহুত দিন ধোৱাই নাই আমাৰ ফালে ৰাস্তাটো অলপ বেয়া তো বৰষুণৰ চিজন একদম পৰিস্থিতি বেয়া হৈ থাকে চ' সদায় বৰষুণ পৰি আছে এইকেইদিন বৰষুণ দি আছে তো সেইকাৰণে বাইকখন ধোৱা নাই তো আজি ৱাছ কৰিম ছাৰ্ভিচটো কৰি ল'লোঁ যেতিয়া ৱাছ কৰি ল'ম আজি তো গাইজ এতিয়া ৰেগুলাৰ ভিডিঅ' দিম বুলি ট্ৰাই কৰিম মই আপোনালোকক কৈ দিলোঁ যে মই ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে যিসকলে নতুনকৈ চাই আছে তো বাইকখন এতিয়া ৱাছ কৰি লৈ যাওঁ মই ঘৰত যাম এতিয়া তো আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে তো আপোনালোকে চাব পাৰে মোৰ বাইকখন কিমান লেতেৰা হৈ আছে এইফালে তো ভিউৱাৰ্ছ বাইকখন ধুই ল'লোঁ একদম চিকচিকীয়া কৰি ল'লোঁ তো 15 আগষ্টৰ নেক্সট ব্লগ আহি আছে নেক্সট ব্লগ চাবৰ কাৰণে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থওক 15 আগষ্টত একদম ধামাকা ব্লগ দিম তো
তো আজিলৈ মানে টাটা বাই বাই।